Hello guys, welcome to Ruby's Kitchen. আজি ৰুবিয়ে বনাইছে মাছৰুম উইথ পনীৰ। মাছৰুমটো নাই বাৰু এতিয়া মই ইয়া বিন ভাজি বাঢ়ি আছো দেই এফালে আমাৰ ভনমাই ভাত বিন ভাজি ইয়া আজি কলপাতাত ভাত খোৱা হৈছে। চবে জানে ন কলপাতা ভাজি আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী। ভনমাই কিবা ক'ব? ভাত বাঢ়িছো নষ্ট নাই কৰা মানুহ কিবা এটা কৈ দিয়া। হেল্ল' গাইজ মই হাত ধুই আছোঁ এতিয়া ভাত খাব ওলাই আছোঁ এতিয়া সেয়া আমাৰ ঘৰৰ মতা মাইকী বুলি নাই আমাৰ ঘৰত চবেই কাম কৰে আমাৰ ঘৰৰ একমাত্ৰ ল'ৰাই কাম কৰি আছে পিছত যিজনী আনিব বহুত সুখত খাব মানে ইমান ভাল ল'ৰা এনেকুৱা ল'ৰা কাক কাক লাগে জনাবচোন গাই ভাত হেল্ল' গাইজ ক'ত আছা কোৱা তুমি কোৱা হেল্ল' ৰাইজ, এয়া আপোনালোকে যিহেতু দেখিছে আমি ভাত খাই আছোঁ। এয়া মেইন চেফে ভাত খাইছে। হাই খাইছোঁ আৰু দেই কলপাতাত খাইছোঁ স্বাস্থ্যৰ কাৰণে ভাল বহুত দিন খোৱা নাই এইগৰাকী মেইন মানুহ কিবা এটা কৈ দিয়ক। ইয়াৰ কেমেৰা দেখি মাত নোলালে এজন আমাৰ বাট হেল্ল' গাইজ মই পৰা আহিছোঁ এতিয়া বহিছোঁ আৰু কাঠফুলা নামনি কৰি এই তুলুমনি কিবা এটা কওক। কি ক'ম খাইছোঁ আৰম্ভ কৰিছোঁ তিনি বনাওক কিবা এটা কৈ দিয়ক কেনেকুৱা লাগিছে খাই টেষ্টটো। ভাল লাগিছে টেষ্টটো ভাল পাই আছে ভাত কেইটামান সৰহকৈ লৈছে। এয়া মানুহে পূৰা দিছে আজি। কেনেকুৱা লাগিছে মানুহ খাই ভাত ভাল লাগিছে টেষ্টি নে? হয় এই ৰুবিক দেখাই ভিডিঅ'টো সামৰি মাৰিছে। নহয় ভিডিঅ'টো চাম নেকি